নমস্কাৰ বন্ধুসকল, বকুল চেতিয়া এণ্ড ব্লগ ইউটিউব চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ এই চিন্তা পুথিখনৰ লেখক সত্যৰঞ্জন বৰা। তিনিচুকীয়াত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত লিখক আৰু পঢ়ুৱৈসকলৰ মাজত যি সমাহাৰ ঘটিছে তাৰ এটি মুহূৰ্তৰে আজি ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। সাধাৰণতে গ্ৰন্থমেলাত পঢ়ুৱৈসকলে কিতাপখনৰ লেখকজনক ওচৰত পোৱাৰ লগতে এষাৰি সুৰীয়া মাতৰ সুভাষ ল'ব বিচাৰে। তিনিচুকীয়া সংবাদমেলত লেখক সত্যৰঞ্জন বৰাই কেনেদৰে উপস্থিত হৈছিল হয়তো সকলোৱে জানিবলৈ আমি মনস্থ কৰোঁ। সেয়েহে বলক পলম নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। লগতে যিসকল বন্ধুৱে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ। মানুহ কম আৰু এখন যে এইখন উত্তৰ দিয়াৰ কাৰণে ওলাইছে সেইখনটো তেনেকৈ চলা চাওক সেইখন যি মিয়া হ'বলৈ মন কৰিব কি ল'ব এখন আপোনাক ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা হয় হয় কবিতাখন পঢ়িছোঁ বহুত ভাল লাগিছে বহুত আনন্দ। আপুনি নিজে পঢ়িছে নেকি? মই নিজে পঢ়িছোঁ হয়। এনেই বিক্ৰী কেনেকুৱা হৈছে আপোনাৰ? বহুত ভাল হৈছে। আপুনি ক'ত ক'ত মানে এইটো গ্ৰন্থমেলা কৰি গুৱাহাটী, ডিব্ৰুগড় আৰু ধেমাজি যাম, তাৰপিছত নগাঁও যাম আমি, আকৌ গুৱাহাটীত আছে এনেকুৱা মানে। এই ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰ আপুনি কোনটো জেগাত বেছিকৈ মানে বিক্ৰী হোৱা পাইছে? গুৱাহাটীত বেছি বিক্ৰী হৈছে। গুৱাহাটীত বেছি বিক্ৰী হৈছে? গুৱাহাটীত বহুত বিক্ৰী হৈছে। হয় নেকি? হয়। অঁ, ইয়াতে বুলি ক'লে কিছুমানে কৈ কিনে লৈ যায়। হয় 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 হয়।
চাম বুলি ভাবিছিলোঁ আপোনাক দেখা পালোঁ এতিয়া ভাল নিশ্চয় মই একেবাৰে ভিডিঅ' বনাই লৈছোঁ আছে আমি নহ'লে বাহিৰলৈ ওলাই দিওঁ অকণমান বাহিৰলৈ ওলাই আহক মই একেবাৰে ভিডিঅ' কৰিছোঁ আপোনালোকে এতিয়া আপুনি গুৱাহাটীলৈ যাব বিয়াৰ বগিচা আপোনাৰ আমাৰ ধীৰাজৰ নহয় জানো হয় ধীৰাজা ফুৰা ধীৰাজা আমাৰ ছ'চাইটি এছ'চিয়েশ্যনৰ মেইন বাছ ঠিক আছে মই আহিম আহিব মাৰক এটা মাৰক হয় মাৰক হয় লাগে সঁচা কথা লিখিছে কিন্তু এই বেক পেজত লিখাৰ কাৰণে বেছি গান লাগিছে বেক পেজ যিটো লালত লিখিছে পূৰা লিখিছে সঁচা কথা জানিব লাগিব হয় হয় এখেতৰ ভাল লাগে ফটো মই পাব লাগিব ইমান ভাল সঁচাকৈ হয় নে ইমান সাহস কৰিছে যাব লাগিব